হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি হৈছে মোৰ জোৰোণৰ স্পেচিয়েল ডে' মোক জোৰোণ দিব আহিব আৰু ৰাতিপুৱা সকলোৱে উঠি আমি এনেদৰে কাম বনখিনি সোনকালে কৰি আজৰি হ'লোঁ আৰু সকলোৱে উঠিছে। এয়া পেহী ঘৰ সাৰি আছে চাব পাৰে, মাহঁতে উঠিছে, খুৰী মাহী পেহী চব উঠিছে। ৰাতিপুৱা 5 বাজিছে আৰু বাহিৰৰ অৱস্থা চাওকচোন কেনেদৰে কুঁৱলী পৰি আছে, একেবাৰে বগা পৰি আছে। তো সকলোৱে ৰাতিপুৱা উঠিলোঁ কাৰণ দিনৰ ভাগতে আহিব জোৰোণ দিব। আৰু এইফালে চাওকচোন গাইজ ফূৰ্তি ল'ৰাবিলাকৰে গান গাই গাই ততে পোৱা নাই চাওকচোন। Hi guys, mga nakaniki. Hi guys, magbilasan ni Banda ko na katisu. Hi guys, Mayo. Sa tagibakan ni Paul. Paila dora. Oh, আৰু ইহঁত দিদি হৈ গৈছে কাম কৰা, চব্জি কাটি আছে চাওকচোন ভণ্টিসকলে। চাও দেখলে जाओ करो स्मिता बना रहे अपना आज। हाय। মাজে এই নাপিতটো কৰি দিব লাগিব। আৰু এইপিনে দেউতাই নোৱাৰে যিহেতু মই দেউতাৰ দাড়ি চাৰি গোটেই কাটি দিলোঁ আৰু গা পা মাই ধুৱাই দিলে। তো লাষ্টবাৰৰ বাবে কৰিলোঁ আৰু দেউতাৰ কামখিনি, আৰু সদায় নাপাম, মাজে মাজে আহি কৰিব লাগিব। বিয়া হ'ম যেতিয়া ইখন ঘৰৰ পৰা সিখন ঘৰলৈতো যাবই লাগিব, উপায় নাই আৰু এনেদৰে লাহে লাহে টাইমবোৰ গৈ আছে। ময়ো গা পা ধুলোঁ আৰু বাহিৰত এনেদৰে কামবিলাক চলি আছে। আৰু গা ধুই আহিয়ে মেকআপ কৰাত একদম লাগি গ'লোঁ মই চাওকচোন। এয়া মেকআপ কৰি আছে মোক ধুনুবা আহি গৈছে, আমাৰ মেকআপ স্পেচিয়েলিষ্ট ধুনু মেকআপ আৰ্টিষ্ট। তো তাই মোক বহুত সুন্দৰভাৱে সজাই দিব। আৰু এইপিনে বাহিৰত কৰি আছে, এইটো ঘৰত ৰুটি পুৰি আছে আৰু চাওকচোন এয়া ৰুটি পুৰি আছে। দৰা ঘৰৰ মানুহ আহি পাবহি আৰু বেছি দেৰি নাই, তো চাওকচোন।